Hi friends, welcome to back my YouTube channel. আৰু আপোনালোকে চাই আছে মোৰ চেনেলৰ অন্য এটি vlog. আপোনালোকৰ কি খবৰ? মোৰ ভাল। আশা কৰোঁ আপোনালোকৰ ভালেই। বহুদিন হ'ল আপোনালোকৰ লগত একো শ্বেয়াৰ কৰা নাই। মই আজি মেচিন ৰেডি কৰিছোঁ। অলপ আগতে ব্লাউজ কাটি ল'লোঁ। এখন মোৰ ব্লাউজ হ'ব। আপোনালোকে মোৰ ভিডিঅ' চাই মই ইয়াৰ মেখেলা চাদৰ চিলাইছোঁ, কিন্তু ব্লেক ব্লাউজত পিন্ধোঁ, কিন্তু ব্লাউজখন চিলোৱা হোৱাই নাই। আজিহে আৰম্ভ কৰিছোঁ। ব্লাউজখন কাটি ল'লোঁ। এয়া কাটা সময়ত বাৰু দেখুওৱা নহ'ল আপোনালোকক। এতিয়া ভাবিলোঁ অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মেখেলা চাদৰ চিলোৱা বাৰু 6 মাহ মানে হ'ল। ব্লাউজখন আজিহে কাটি লৈছোঁ, এতিয়াহে চিলাম। চাওকচোন ব্লাউজৰ কিমান টুকুৰা, কেই টুকুৰা যে কাপোৰ কাটিব লাগে, কটাৰ পিছতহে এখন ব্লাউজ হয়। ভাবকচোন সেনেকুৱা বস্তু দেখিবলৈহে সৰু, কিন্তু যোনে চিলায় তেওঁহে গম পায়। মই বাৰু ইমান ব্লাউজ চিলোৱাত এক্সপাৰ্ট নহয়, কাৰণ মই ব্লাউজৰ কামটো, ডিজাইন কাটিংটো মই ভালকৈ শিকিব পৰা নাই। তেতিয়া ছোৱালী সৰু আছিল, তথাপিতো কিবা কিবিকৈ শিকিছোঁ। আপোনালোকক দেখুৱাই থাকিম। এতিয়া যিহেতু ছোৱালীৰ গৰমৰ বন্ধ স্কুল, সেইকাৰণে ভাবিছোঁ কেইখনমান ব্লাউজ আছে মোৰ, এই মাহটোত কেইখন চিলাব পাৰোঁ চাওঁ। 8-10খনমান ব্লাউজ আছে চিলাব মোৰ নিজৰে। চিলোৱাই নহয়, সময় নিমিলে। ভাবিছোঁ এই গৰমৰ বন্ধত ক'তো যাবলৈ নাই, গতিকে গৰমৰ বন্ধৰ ৰুটিন মোৰ এইটোৱে হ'ব। ঘৰৰ কামখিনি কৰাৰ পিছত এয়া ব্লাউজ ডোৰমেটখন দি ঢাকি থৈছোঁ, মানে ফেন চলি আছে, নহ'লে উৰুৱাই যায়, সেইকাৰণে। আজি লৈ আহিছোঁ। ছোৱালীয়ে টোপনিৰ পৰা উঠিলে, তাক খুৱাই বুৱাই ৰেডি কৰি মই এতিয়া ব্লাউজ চিলোৱাত লাগোঁ। গতিকে আজি লৈ আহিছোঁ। বাই বাই।